গাইজ কি খবৰ আপোনালোকৰ আশা কৰোঁ চবৰে ভাল মোৰো বৰ্তমান ভালে আৰু আজি ৰাতিপুৱা একাপ লাল চাহৰ লগত আপোনালোকক ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু এয়া ৰাতিপুৱা উঠিছোঁ দেৰিকৈ আজি কাৰণ আজি এক্সাম নাই আৰু আজি হৈছে শনিবাৰ সেইটো কাৰণে আজি এক্সাম নাই আৰু মনডে আছে এক্সাম সোমবাৰে আছে এক্সাম আৰু এতিয়া চাহকাপ খাই লওঁ আৰু লগ পাইছোঁ আৰু আজি আপোনালোকক মই এটা ৰেচিপি দিম ৰেচিপি মানে দি দিওঁ ৰেচিপি মানে মই কিন্তু পৰঠা ঘৰত কেনেদৰে বনাওঁ দোকানৰ দৰে হয়নে নহয় আপোনালোকক দেখাম আৰু পৰঠা মই কেনেদৰে বনাওঁ বলকচোন আৰু এই গা ধুই আহি এইটো পিন্ধি লৈছোঁ আৰু বলকচোন কেনেকৈ মই পৰঠাখিনি বনাওঁ আৰু দেখাম আপোনালোকক আজি মই পৰঠাখিনি কেনেদৰে বনাওঁ আৰু কি কৰোঁ আৰু ইফালে ৰুটি কি মটৰ আৰু আলু বইল হ'ব দিছোঁ পৰঠা বনোৱাৰ আগত কেৰাহীটো কিয় পাতি দিছোঁ আপোনালোকে লাহে লাহে গম পাব কাৰণ বৰ্তমান কেৰাহীটো অকণমান গৰম হৈ লওক আৰু কেৰাহীটো পাতি লোৱা কাৰণ হৈছে ইয়াতে অকণমান মানে ৰিফাইন তেল গৰম কৰিব লাগিব গৰম কৰাৰ পিছত আমি যিহেতু ময়দা দি পৰঠা বনাম ন ময়দাখিনি দিব লাগিব এতিয়া তেলখিনি অকণমান গৰম কৰি ল'ম কেৰাহীটো অকণমান গৰম হৈ লওক প্ৰথমতে আৰু ইয়াৰ ৰিফাইন তেল লৈছোঁ মই ৰিফাইন তেল দি দিছোঁ ৰিফাইন মানে এইটো ৰিফাইন বুলি ক'ব পাৰি তেল বুলি ক'ব পাৰি কাৰণ মই এটা ফেশ্বন কোম্পানী এটাত জইন কৰি আছোঁ আজি এবছৰে হৈ গ'ল তাৰে মানে এইটো RCM তেল বুলি কয় ইয়াতে তেল মই RCM অইল এইটো ৰিফাইনৰ দৰে হয় বহুত পাতল হয় এইটো কাৰণে এইটোৱে ব্যৱহাৰ কৰোঁ মই বেলেগ ৰিফাইনটোৱে বেলেগকৈ নানো বা তেলো নানো এনেকৈ ব্যৱহাৰ কৰোঁ আৰু এইখিনি এতিয়া উতল আহি মানে অকণমান ভালদৰে গৰম হ'ব লাগিব গৰম হৈ লওক যিহেতু আমি এটা ডাঙৰকৈ সাজ ল'ব লাগিব ডাঙৰকৈ মই ভালকৈ অকণমান ডাঙৰ এটা চৰিয়াকৈ পাতি লৈছোঁ কাৰণ সৰু সাজত মই তেল যিহেতু গৰম তেল দিব লাগিব সেইকাৰণে ইয়াতে মানে দিব পৰা নাযাব সেইকাৰণে ডাঙৰ এটা সাজ ইয়াতে মই পাতি ল'লোঁ আৰু ইয়াতে মই ময়দাখিনি দি দিলোঁ এইখিনি একদম গৰম হৈ গ'ল মই গেছটো অফ কৰি দিছোঁ এইখিনি হৈছিলে হৈ গ'ল ইয়াতে মই এখন চামুচ এচামুচ নিমখ দি দিছোঁ অকণমান চ'দা দি দিছোঁ বেছি দিয়া নাই চ'দাখিনি মই এইখিনি ভালদৰে মিহলি কৰি ল'ম ৰ'ব এতিয়া ভালদৰে মিহলি কৰি লোৱা কাৰণ তেল এতিয়া মানে এতিয়া মিহলি কৰি লোৱা আৰু এইখিনি ভালদৰে মিহলি কৰি ইয়াতে মই গৰম কৰি থোৱা মিঠাতেলখিনি দি দিম কিমান মছলা দিছোঁ এইখিনি ভালদৰে মিহলি কৰি ল'ম লাষ্ট টাইমত এইখিনি মিহলি হোৱাৰ পিছত ইয়াতে হাতেৰে লাৰিব লাগিব এইখিনি কাৰণ তেলখিনি এতিয়া গৰম আছে ন সেইটো কাৰণে হাতেৰে লাৰিব পৰা নাযাব এইখিনি এতিয়া মই ভালদৰে হাতেৰে এনেকৈ মিহলি দিব লাগিব কাৰণ ইয়াতে চবখিনি যেনেকুৱা তেলখিনি দিয়াৰ লগে গুটি গুটি হৈ গৈছে ন সেইখিনি নোহোৱা কৰিব লাগিব এতিয়া ভালদৰে দুখন হাতেৰে মই মিহলি কৰি দিম আৰু হাতেৰে মিহলি দিয়াৰ পিছত ইয়াৰ কালাৰটো সলনি হৈ গৈছে দেখিছেনে কালাৰটো ইমান ধুনীয়া হৈছে আৰু ইয়াতে মই পানী গৰম কৰি থৈ দিছোঁ গৰম কৰি থোৱাৰ পিছত এইখিনি পানী মই ইয়াতে এই পানীখিনি মই ইয়াতে অকণমানকৈ ব্যৱহাৰ কৰিম এতিয়া অকণমানকৈ মই পানী ব্যৱহাৰ কৰি আছোঁ ভালদৰে এইখিনি মই মিহলি কৰি লওঁ তাৰপিছত লগ পাই আছোঁ আৰু ধুনীয়া হৈ গৈছে ওপৰত কালাৰটো দেখিছেনে ইমান ধুনীয়া হৈ গৈছে আৰু ইয়াতে অকণমানকৈ
ভালকৈ বনাই লওঁ কাৰণ মায়ে ৰুটি খাব যিহেতু ৰুটিখন কেনেকৈ ফুলিছে দেখিছোঁ এনেকৈ খাব দিছোঁ আৰু যেতিয়া গুণগুণৰ সেইটো কাৰণে তাই বেলেগ চামচেৰে নাখায় কেনেকৈ খাই কাৰণে এনেকৈ দিছোঁ পটক দিওঁ কেনেকুৱা লাগিছে খাই ভাল লাগিছে খাই কেনেকুৱা লাগিছে আৰু ৰুটি খোৱাৰ পিছতে অকণমান ওলাই আহিব লগা হ'ল এটা কামত আমি গৈ আছোঁ জালুকবাৰী আৰু ইয়াত দেখিছেনে ইমান জাম গাড়ীৰ আৰু এনেকৈ গৈ আছোঁ গৈ নাপাওঁ ইমান জাম দিছে আৰু এনেকৈ আৰু আজি মানে কিবা এটা মেইন ইম্পৰ্টেণ্ট কামতে আহিব লগা হ'ল লাহে লাহে মোৰ ভিডিঅ'বিলাক চাই থাকিলে আপোনালোকে গম পাব কিয় আহিব লগা হ'ল আৰু দোকানৰ পৰা কিনি আনি খোৱাত কৰি ন এনেকৈ ঘৰত বনাই খালে বহুতখিনি ভাল লাগে আৰু নিজে বনাই খালেতো আৰু ক'বই নালাগে আৰু আহি মানে এনেকৈ ঘৰত বনাই নিমকিখিনি বহুত ধুনীয়া লাগিছিল দেই এনেকৈ লৈ লৈছোঁ আগত আৰু এয়া আমি এতিয়া মই যোৱাৰ পিছত বহুত দেৰি হ'ল আহিবতে সেইকাৰণে ভিডিঅ' কৰা নহ'ল আহিবতে ৰাতিয়ে হৈ গ'ল এতিয়া গা চা ধুই ফ্ৰেছ হ'লোঁ আৰু এতিয়া এনেকৈ ভিডিঅ'টো শেষ কৰিছোঁ প্লিজ ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আৰু যিসকলে মোৰ চেনেলটোত নতুন আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো বজাই দিব আৰু পুৰণ ছাবস্ক্ৰাইবাৰ বহুত ধন্যবাদ আপোনালোকক